ঘটনা একেই যোৱা পৰহি দিনা আমাৰ ধেমাজি বৈকুণ্ঠপুৰৰ যিটো ঘটনা হ'ল সেই অভিনীলৰ দৰে একেই ঘটনা হয়। যোৱাকালি মই এটা ভিডিঅ' দিছোঁ এই সাপেক্ষে মই যি নিজৰ মনৰ প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰিছিলোঁ। আচলতে যোৱাকালি যেতিয়া মই পালোঁ যে মোৰ লগৰ বন্ধু এজন আছিলে যিজন মানুহক মাৰি পেলাইছিলে আচলতে সেই জোনাই বৈকুণ্ঠপুৰ নামৰ ঠাইডোখৰত সেই মানুহজনৰ ঘৰ আছিলে গোগামুখত মোৰ দুজনমান বন্ধু আছে আৰু বন্ধুকেইজনক জানিব পৰা মতে তেখেত আছিলে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত। তেখেতে আগতে NSPC চাকৰি কৰিছিলে অৱশ্যে, কিন্তু ঘটনা হোৱা হেতুকে তেখেতে মগজুত দুখ পাইছিলে। দুখ পোৱাৰ পাছত তেখেত পাগলৰ দৰে হৈ পৰিছিলে। শেষত কি হ'ল, তেখেতৰ ঘৰ চলাব নোৱাৰা হৈ থাকিলে। নিজৰ পত্নীয়ে গোগামুখৰ হনুমান মন্দিৰৰ ওচৰতে দোকান দি নিজৰ সংসাৰখন চলাই আছিলে। যিহেতু তেখেত পগলাৰ দৰে আছিলে, সেই পগলাৰ দৰে ঘূৰি ফুৰিছিলে আৰু অনাই বনাই ট্ৰেইনতে য'তলৈ গৈছিলে। কিন্তু তেনেকৈ ভাগ্য বেয়া আছিলে। সেইদিনাখনি গোগামুখৰ সেই ককাই দুজনে ধেমাজি ট্ৰেইনতে আহিছিলে বোলে জানিব পৰা মতে, আৰু তেখেতে সেই জোনাই বৈকুণ্ঠপুৰ নামৰ ঠাইডোখৰতে নামিছিলে। আৰু নমাৰ পাছত যিহেতু তেখেত মানসিক বিকাৰগ্ৰস্ত হৈছে, তেখেতে ভালকৈ কথা ক'ব নোৱাৰিব ন, যিহেতু বিকাৰগ্ৰস্ত, কিন্তু তেখেতে কোনো সোধপোছ নকৰাকৈ মাৰি পেলাইছিলে আচলতে। পিটি দেখিছিলে আপোনালোকে কেনে কাঠৰ বিট লৈ কিদৰে পিটিছিলে। আগৰ ভিডিঅ'টো মই হয়তো ক্লিপকেইটা দিছিলোঁ। কিন্তু আচলতে মানুহ ইমান আচলতে সেই অভিনীলক যিদৰে এই কাৰ্বি আংলংখন বদনাম কৰি পেলাই তেওঁলোকক হত্যা কৰি কেইজন, ঠিক সেইদৰে আমাৰ ধেমাজিটো একেই হ'লে বৰ্তমান ধেমাজিখনৰ গোটেই বদনাম কৰাৰ নিচিনাই বুলি ক'ব পাৰি। আচলতে মানুহ শিক্ষিত হ'ল, কিন্তু মানুহ হ'বলৈ নিশিকিলে কিয় আচলতে? এইবোৰ মানুহ মূৰ্খ নেকি? তাত দুজন মানে ভিডিঅ' কৰি থকা দেখা ক্লিপ আমি পাইছোঁ, যেনে ক্লিপকেইটা এজনে হ'লেতো এবাৰ হ'লেও ক'ব পাৰিলে এনেকুৱাকৈ মৰিব। হয়, আইনৰ সহায় লৈ কিবা সন্দেহ হৈছে, কিন্তু এনেকৈ কোনো বিকাৰগ্ৰস্ত মানুহ এজনক, আৰু বিকাৰগ্ৰস্ত মানুহজনতো ভালকৈ কথা ক'ব নোৱাৰে, এইটো আমি প্ৰত্যেকেই জানো। আচলতে দুজনমান মানুহৰ কাৰণে গোটেই ধেমাজিখন বদনাম হ'ল। সেই কাৰ্বি আংলং বুলি ক'লেও আমি ভয় লগা হ'ল, বহুত মানুহে ভয় কৰে। এতিয়া ধেমাজি বুলি ক'লেও বহুত মানুহে ভয় কৰা হ'ব। ধেমাজিখনত বদনাম কৰি গৈছে। মই এটা কথা মই আইন প্ৰশাসনে ক'ব বিচাৰোঁ যে উচিত তদন্ত হ'ব লাগে। সেই যিকেইজনে হত্যা কৰিছে সেই ফেমিলিক ধ্বংস কৰি পেলাই, এটা পৰিয়াল থানবান কৰিলে। আজি মই জানিব পাৰোঁতে গম পালোঁ যে গোগামুখৰ প্ৰায় তেখেত অঞ্চলৰ প্ৰতিজন মানুহৰ চকু পানী ওলাইছে। কাৰণ ময়ো যোৱা ৰাতি মই ভালকৈ টোপনি যোৱা নাই, আৰু মনলৈ অকল সেইটো কথা। এতিয়া কৰ্মস্থানলৈ যাব লাগে, হ'লেও মই কথাকেইটা নোকোৱাকৈ মোৰ শান্তি নাপাম। খুৰ ধুৰাইছে মনটো কালি ৰাতিৰ পৰা। আচলতে মানুহ হ'লে মানুহ দৰে থাকিব লাগে। আচলতে এনেকৈ মানুহ হৈ দানৱৰ দৰে পশুৰকৈ অধম কাম কৰিব নালাগে আচলতে। সেইকাৰণে জীৱশ্ৰেষ্ঠ মানুহ বুলি ক'বলৈ অলপ ঘিণ লাগে নিজকে। কাৰণ মানুহ জাতিটো আচলতে জ্ঞান থকা নহয় জানো? গতিকে এনেকুৱাবোৰ কাম নকৰিব আচলতে। এতিয়া চাবলৈ গ'লে চাওক, সেই কাৰ্বি আংলং সেই দুজনমান পাখণ্ডৰ কাৰণে গোটেই কাৰ্বি আংলংখন বুলি ক'লে মানুহ ভয় কৰে। ঠিক সেইদৰে এই ধেমাজি বুলি ক'লে এতিয়া সেই ঘটনা মানুহলৈ আহিব, যিটো হত্যাকাৰী আছে সেইকেইজন। মই এই কথাৰ কাৰণে গোটেই ধেমাজিখন বদনাম দিব খোজা নাই, কিন্তু কেইজনমানৰ কাৰণে গোটেই ধেমাজিখন বদনাম হৈছে, এইটো পূৰা চিৰসত্য। গতিকে দোষী উচিত তদন্ত হ'ব লাগে, সঠিক শাস্তি দিব লাগে। এনেকুৱা আৰু ৰাজ্যত যে দেশত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক, তাকেই কামনা কৰিলোঁ। আৰু আচলতে মই কথাখিনি আচলতে এই ক্ষেত্ৰত মই যোৱাকালি নিজৰ প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰিছোঁ এটা ভিডিঅ'ৰ যোগেদি। হয়তো আপোনালোকে হয়তো দেখিছে, কিন্তু আজি এই ঘটনাখিনি আচল কথাটো মই ক'লোৱে যে মানুহজন বিকাৰগ্ৰস্ত হৈছিলে, আগত NSPCত চাকৰি কৰিছিলে। সেই চাকৰি কৰি থাকোঁতে তেখেতৰ কোনো এটা এক্সিডেণ্ট হৈ মগজুত দুখ পাইছিলে আচলতে তেখেতে। সেই দুখ পোৱাৰ পাছত তেখেতে মগজুৰ কাম নকৰা হ'ল, আৰু কাম নকৰাৰ পাছত তেখেতে পাগলৰ দৰে ঘূৰি ফুৰিছিলে। অনাই বনাই ঘূৰি সেই জোনাই বৈকুণ্ঠপুৰ নামৰ ঠাইডোখৰত পাইছিলগৈ। তাৰপাছত সিহঁতে সোপা ধৰা বুলি মাৰি পেলালে। এয়া আমাৰ মানুহৰ জীৱন পশুতকৈ অধম বুলি ক'লেও মিছা নহয়। ধন্যবাদ।